हेलो एवरीवन की खबर आज यात जुई जलाई लैसो देखिसेने कचु शाक बनाओ बुली केराहीत पानी दी लैसो और या कचु धुनियाকৈ काटी मेली सफा करी धुई मेली लैसो अलप रदत अकमान रद हुकुवाई लैसो अलप एने गाटो पानीखिनि हुकाবৰ কাৰণে दिलो और या कचु शाकखिनि दी दिलो कचु शाकखिनि धुनियाকৈ केराहीत पानी दी मेली अलप हिलाई दिसो मान गरम चार जुई कुरा इमान धुनियाকৈ জ্বলিছে নহয় বনাই ভাল লাগিছে কিন্তু গৰমত মানে জুই ধৰি থাকিব মন নাযায় আৰু ইয়া দাইল আলু মানে দি দিছো কচু শাকত দাইল আলু দি দিলে কি হয় আপোনালোকৰ কচু শাকখিনি খাবলৈ সোৱাদ হয় আৰু ইয়া ভালকৈ সিজিবৰ কাৰণে দাইল বিলাক আলু বিলাক অকমান তললৈ কচুখিনি ভিতৰলৈ ভৰাই দিছো ধুনিয়াকৈ সিজিবৰ কাৰণে আৰু আপোনালোকে খাই নে নেখায় কচু শাক বাৰু ইমান ভাল লাগে ন কচু শাক খাবলৈ কাৰণে আৰু এই হালধি দি দিছো নিমখ দি দিছো খাব সোৱাদ হ'বৰ কাৰণে ইয়া নিমখ আপোনালোকৰ সোৱাদ অনুপাতে দিব আৰু নিমখ মা মছলা ইয়াত ব্যৱহাৰ কৰা নাই আৰু মই কচু শাকত টেঙাও দিয়া নাই তো টেঙা দিলে ভাল লাগে মই খালি বেয়া পাওঁ টেঙা দিলে या पियाजखिनि दी दिसो कचु शाकखिनि बइल करी হৈ গ'ল এতিয়া অজৰাই ললো গামলা এটাত আৰু ইয়া পিয়াজ দি দিছো তেলত পিয়াজখিনি ৰঙা হোৱালৈকে ভাজি থওঁ ইয়া পিয়াজখিনি ৰঙা হৈ গৈছে আৰু ইয়াত এতিয়া বিলাহী দি দিওঁ বিলাহীখিনি অলপ ভাজি লৈছোঁ বিলাহীখিনি ভাজি থাকোঁতে মাছৰ মাথা আছিলে বৰালি মাছ লৈছিলে তাৰ মাথাকে আছিলে সেই মাছকেইটা দি দিছোঁ তেতিয়া মানে খাবলৈ সোৱাদ হয় আৰু খাবলৈ ভাল হয় মাছৰ মাথাৰ লগত কচু শাক আপোনালোকে খায় না নেখায় বাৰু এনেকৈ মাছৰ মাথা দি মেলি যদি নেখায় তেতিয়াহ'লে খাই চাবচোন কিমান ভাল লাগে আৰু এইখিনি সিজিবৰ কাৰণে মাথাকেইটা সিজি লওক সিজি ল'ব দিছোঁ অলপ এয়া দেখিছেনে মাছৰ মাথাখিনি সিজি গ'ল এয়া ভাঙি দিছোঁ তেতিয়াহে ভাল লাগিব ভাঙি দিলে মানে এয়া প্ৰায় হ'লে এইখিনি আৰু ইয়াত এতিয়া নমাই থৈছিলোঁ যিখিনি কচু শাক সেইখিনি দি দিম এয়া নমাই থৈ দিয়া কচু শাকখিনি দি দিলোঁ এতিয়া ভালকৈ ঘুটনি মাৰি দিম এইখিনি মাছৰ মাথাখিনি তেতিয়াহে কচু শাকখিনিৰ লগত চবতে মিক্স হৈ যাব আৰু সোৱাদটো তেতিয়া ওলাব ভাঙি গ'লে মতন মাথাখিনি মাছৰ মাথা দি খাই বহুত ভাল লাগে কচু শাক নহ'লে শুকতি মাছনো ক'ত পাম আমাৰ ইয়াত সেইটো কাৰণে মাছৰ মাথাৰ লগতে খাওঁ আৰু কচু শাক বনাই আমি কচু শাক ঘৰৰ পিছফালে বহুত ওলাই আছিলে তেতিয়াহে বুটলিলোঁ আৰু খাওঁ বুলি আজি কচু শাককে দেওবাৰ দিনটোত কিবা এটা ভাল নেখালে ভালেই নালাগেচোন মাছ মাংস বাদ দিয়ে আজি আৰু ভাবিছোঁ মাছ দি মেলি কচু শাককে খাওঁ আৰু অকণমান সোৱাদ লগাই মেলি এইখিনি উতলিছেগৈ আৰু এতিয়া ঘুটনি মাৰি দিওঁ এয়া কচু শাক হৈ গ'ল আৰু ঘুটনি মাৰি দিলেও ডাঠ হৈ গ'ল আৰু এয়া ৰচুন আদা শুকান জলকীয়া পিচি থৈছিলোঁ সেইখিনি দি দিছোঁ তেতিয়াহে ভাল লাগিব অকণমান জ্বলা জ্বলাকৈ খাবলৈ কাৰণে জ্বলা নহ'লে কচু শাক কি খাব ভাল নালাগে পাৰিলে আপোনালোকে জালুক অলপ দি খাবও পাৰে আমাৰ আকৌ জালুক খাবলৈ ইমান মন নকৰে আৰু ইমান গৰমত জালুক খাব নোৱাৰোঁ যে সেইটো কাৰণে শুকান জলকীয়াকৈ দি দিছোঁ আপোনালোকে কেঁচা জলকীয়া থাকিলে কেঁচা জলকীয়াও দি খাব পাৰে আলু দাইল দি দিলে মানে কি হয় আপোনাৰ সোৱাদ এটা আহে কচুখিনি আৰু এয়া হৈ গ'ল আপোনালোকক খাবলৈ কেনেকুৱা হৈ আছে পিছত জনাই আছোঁ কচু শাক অকণমান লৈ লৈছোঁ খাই চাওঁ বুলি কেনেকুৱা হৈছে তো অকণমান গৰম হৈয়ে আছে খাই চাওঁ কেনেকুৱা হৈছে আপোনালোকক জনাই আছোঁ
একেবাৰে জুইত কচু শাক বনাই থাকিলোঁ, পূৰা ঘামি মেলি শেষ হৈ গ'লোঁ। তো কচু শাক মন খাই চাওঁ কেনেকুৱা হৈছে মজা হৈছে খাবলৈ কাৰণে। কচু শাক আগতীয়াকৈ খাই চালেহে ভাল লাগে, ভাতৰ লগত খালে ইমান ইণ্টাৰেষ্টটো গম নাপায়, তাৰ সোৱাদটো ভাতৰ লগত খালে, খুন্দাকৈ খালেহে গম পায়। তো আপোনালোকে ট্ৰাই কৰি চাব, এনেকৈ বনাই খাই চাব কেনেকুৱা লাগে, মোক কমেণ্টত জনাব যদি বনাই খায়। মোৰ আজি ভিডিঅ'টো ইমানেই আছিল, আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব, আৰু মোৰ পেজটো ফ'ল' কৰি দিব। তো বাই বাই।